হাই বেবি কি ঐ শুন কাইলৈ লকডাউনৰ 11 দিন হ'ব আজি 10 দিন গতিকে PM মোদীয়ে জ্বলাব দিছে অ'কে ঐ ক'ত যাৱ 3 hours later. ৰে কি এইবোৰ কিয় তই দেখোন কলি জ্বলাব দিছে বুলি আবে এইটো কৰোণা ভাইৰাছ পলিটিকেল পাৰ্টি নহয়তো আৰু কৰোণা ভাইৰাছৰ এগেইনষ্টত প্ৰটেষ্ট কৰিবলৈ আমাৰ চৰকাৰে এই জোৰ সমদল উলিয়াব দিয়া নাই ইমান দিনে যে ভালে ভালে সকলোৱে লকডাউন পালন কৰিলে আৰু ডক্তৰ আৰু প্ৰশাসনিক বিষয়াসকলে ইমান কষ্ট কৰিলে তাৰ কাৰণে কাইলৈ 9টা বজাত মম নহ'লে চাকি বন্তি জ্বলাব কৈছে কিন্তু নিজৰ ঘৰতেই আৰু আপোনালোকেও যদি আগৰবাৰৰ দৰে এইবাৰ আকৌ জোৰ সমদল নহয় তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু যদি বেয়া পাইছে তেনেহ'লে ডিছলাইক কৰিব আৰু কিয় বেয়া পাইছে সেইটো কমেণ্ট কৰি জনাব আৰু কাইলৈ অৰ্থাৎ 5 এপ্ৰিল তাৰিখে ৰাতি 9টা বজাত ঘৰৰ সকলো লাইট অফ কৰি মমবাতি বা চাকি বন্তি জ্বলাবলৈ নাপাহৰিব থেংক ইউ